হয়, আজি ৪৪ নং গড়েশ্বৰ বিধানসভা সমষ্টিৰ আমাৰ NDAৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসৰ বাবে তেখেতক জিকাই নিয়াৰ কাৰণে আমি এটা কাৰ্যালয় লৈছোঁ শুক্লা চেৰফাং সমষ্টিৰ নাওকাটাত মুখ্য কাৰ্যালয়। কাৰণ এই শুক্লা চেৰফাংটো মাজত হয়, গড়েশ্বৰ সমষ্টি আৰু নাগৰিজুলি তাৰ মাজত শুক্লা চেৰফাং সমষ্টি, গতিকে মিডিল এৰিয়া হোৱাৰ কাৰণে মুখ্য কাৰ্যালয় ইয়াতে পাতা হৈছে আৰু এটোকে খুব উদ্বোধন কৰিলোঁ। আৰু এইবাৰ আমি আমাৰ NDAৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসক বিপুল ভোটত আমি জিকাই নিম। আমাৰ BPF দল, AGP দল আৰু BJP আমি এলায়েন্স হিচাপে আছোঁ, NDA নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স হিচাপে আছোঁ। গতিকে 15টা সমষ্টি BTCত আছে, তাৰে ভিতৰত 4টা সমষ্টিত BJPয়ে মানে নিৰ্বাচন খেলিব আৰু 11খন সমষ্টিত BPF দলে মানে নিৰ্বাচন খেলিব। গতিকে 4খন যিটো সমষ্টিৰ ভিতৰত আমাৰ 44 নং গড়েশ্বৰ সমষ্টি BJPৰ হাতত আছে আৰু 43 নম্বৰ যিটো তামুলপুৰ বিধানসভা সমষ্টি এইটো তেখেতসকলৰ আছে। গতিকে তামুলপুৰ জিলাত 2খন আছে, দুয়োটাকেও আমি মানে বিপুল ভোটত জিকাই নিয়াৰ কাৰণে আমি কাম কৰিবৰ কাৰণে ইয়াতে ৰণকৌশল কৰিবৰ কাৰণে আজি এই কাৰ্যালয়খন লোৱা হৈছে। BTCৰ এগৰাকী প্ৰাক্তন পাৰিষদ ৰবীন্দ্ৰ বলা বিশ্বাসে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিছিল, তেওঁ কিবা প্ৰভাৱ পেলাব নেকি? একো প্ৰভাৱ নেপেলায়, তেওঁ UPPL ভোট কাটিব। তেখেত UPPL আছিলে, যোৱা BTC নিৰ্বাচনত তেখেতে UPPL হিচাপে খেলিছিল আৰু তেখেতে BPF দলত যোগদানো কৰা নাই। সেইদিনা কোনোবাই এজন ব্যক্তিৰ লগত যোগদান কৰিছে, কিন্তু BPFৰ মালাও আমি দিয়া নাই। গতিকে তেখেতে BPFৰ ভোট কোনো মানে খেতি কৰিব নোৱাৰে, BJPৰ ভোট খেতি কৰিব নোৱাৰে, তেখেতে খেতি কৰিব UPPLৰ ভোট। থেংক ইউ।